বোৱাৰী তুমি এইখিনি খাই লোৱা আজি কেইবাদিনো হ'ল তুমি দেখোন একো এটাই খোৱা নাই এইখিনি খাই লোৱা হোৱাট ইজ দিছ এইবাৰ আপুনি কি আনিছে দাইল ভাত মই কি আপোনালোকৰ সৰু মানুহৰ দৰে এই সস্তীয়া খানাবোৰ খাম নেকি আপুনি ভাবিব পাৰিলে কেনেকৈ ইমান সস্তীয়া খানা মই খাম বুলি বোৱাৰী মই আচলতে গমেই পোৱা নাছিলো তুমি যে আমাৰ দৰে সস্তীয়া খানা নোখোৱা বুলি মই এটা কথা বুজি পোৱা নাই আপুনি মোৰ ওচৰ চাপি চাপি আহি কি কথা কৈ আছে আপুনি দূৰত থাকি কথা ক'ব নোৱাৰে নেকি মোক কোনো দিনেতো আপোনাক মই হাত ভৰি কাপোৰ কানিবিলাক পৰিষ্কাৰকৈ চাবোন দি ধুৱাই দেখা নাই প্লিজ আপুনি মোৰ ওচৰ চাপি আহি নাথাকিব অলপ দূৰৰ পৰা কথা কওক বোৱাৰী মোৰ ভুল হৈ গ'ল মই আৰু তোমাৰ ওচৰ চাপি আহি কথা নকওঁ দিয়া আজিৰ পৰা মই দূৰৰ পৰাই কথা ক'ম ইমান ধুনীয়াকৈ গাটো ধুই মই পৰিষ্কাৰ হৈ আহিছিলোহে এতিয়া আকৌ গা ধুবগৈ লাগিব মই বোৱাৰী তুমিতো জানাই তোমাৰ শহুৰদেউতা ঢুকুৰা আজি 15 দিন হৈছেহে মোৰ মনটো বৰ বেয়া লাগি আছিলে সেইকাৰণে মই একো এটা বনাও নাই খোৱাও নাই তুমি ভোকে লঘোণে থকা দেখিহে মই দাইল ভাতকণ বনাই লৈ আহিলো মাছ মাংস ঘৰত একো এটাই নাই বোৱাৰী এতিয়া তুমি এইখিনিকে খাই লোৱাচোন সন্ধিয়ালৈ মই মাংস অলপ আনিব দিম দিয়া আপুনি যদি মোক ইমান খোৱাবলৈ ইচ্ছা কৰিছে তেনেহ'লে জুচ এগিলাচ বা আপেল কল এনেকৈ কিবা এটা লৈ আহক আপেল কলটো মই বুজিলো কিন্তু জুচ মানেনো কি মই দেখোন দেখাই নাই বোৱাৰী তুমি এতিয়া দাইল ভাতকণকে খোৱা তুমি যি খোৱা মই তাকে আনি দিম মই এইটো কথা বুজি পোৱা নাই আপুনি ঘূৰাই পকাই আহি এই ভাতৰ কাঁহীখনৰ কথাকে কিয় কৈ থাকে ভাতৰ কাঁহীখনকে আপুনি কিয় টানি আনি আছে বাৰে বাৰে আপুনি কি ভাবিছে মই ইমান বেয়া বোৱাৰীও নহয় দিয়ক আপুনি মোৰ কাৰণে ইমান মৰমত আনিছে দিয়ক মই খাম দিয়ক মই এইবোৰ খাব লাগে মই দাইল ভাতবোৰ খাব লাগে এইখন ইমান লেতেৰা হাতখনে বনাইছে কেনেকৈ বা বনাইছে একো ঠিক নাই মোক এইবোৰ খাবলৈ দিছে ইমান সস্তীয়া খানা লৈ আহিছে মোলৈ বোৱাৰী তুমি পেলাই দিলা দেখোন মোৰ দ্বাৰা এই সস্তীয়া খানাবোৰ খোৱা নাযায় আপোনাক কৈ দিলো আৰু দ্বিতীয়বাৰ মোৰ কাৰণে এইবোৰ নানিব নিদিওঁ দিয়া আজিৰ পৰা মই তোমাক এই সস্তীয়া খানা নিদিওঁ কি হ'ল নিশা তোমাৰ মুখখন কিয় ফুলি আছে তুমি মোবাইল চাই আছা দিয়া চাই থাকা তুমি মোক কি বুলি কৈ ঘৰলৈ লৈ আহিছিলা কিয় দুদিনমান থাকিম বুলিতো কৈ আহিছিলোঁ দুদিনমান কওঁতে আজি 15 দিনে হৈ গ'ল তুমি কি ঘৰলৈ যোৱাৰ কথা চিন্তা কৰা নাই নেকি ইয়াতে থাকিবা নেকি তুমি জানানে মোৰ ইয়াত থকা কৰা কিমান অসুবিধা হৈছে তোমাৰ দেউতাৰ ঢুকুৱাৰ কাৰণে এতিয়া দুদিনৰ কাৰণে আহিলোঁ আৰু ইমান দিন ইয়াত থাকিব নোৱাৰো নহয় মই নিশা দেউতা ঢুকুৱাৰ দেখোন আজি 15 দিন হৈছেহে মাজনী কান্দিয়ে থাকে কেনেকৈনো এৰি থৈ যাওঁ মই সেইবোৰ একো নাজানো আজি 15 দিনে থাকিলোঁ আৰু কালি ৰাতিপুৱাই ওলাবা আমি ঘৰলৈ যাব লাগিব আৰু যদি তুমি নোযোৱা তেনেহ'লে থাকিবা তুমি মাৰ লগত মই দেউতাৰ ঘৰলৈ যামগৈ হ'ব দিয়া নিশা কালি ৰাতিপুৱাই আমি যাম হে ভগৱান মোৰ মানুহজনক আপুনি লৈ গুচি গ'ল মোক অকলে কিয় এৰি থৈ গ'ল মোকো লৈ যাওক ভগৱান মোকো লৈ যাওক মা তুমি ইয়াতে কি কৰি আছা অকলে অকলে নাই মই এনেই আছোঁ কিবা কবিনে মা আমি অহা আজি 15 দিনেই হ'ল আমি কালি ৰাতিপুৱাই যামগৈ হা তোমালোক যাবাগৈ মোকো লৈ যাবানে ময়ো তোমালোকৰ লগত যাম মা মই এতিয়া তোমাক নিনো মই নিব লগা হ'লে দুদিনমান পিছত লৈ যামহি হ'ব দিয়া এতিয়া মই যাওঁ বস্তুবিলাক খামোগৈ ৰাজ বাপা মোক এৰি থৈ নাযাবা বোৱাৰী ৰ'বাচোন তোমালোক মোকো লৈ যোৱা ৰ'বাচোন তোমালোক ৰ'বা মোক এৰি থৈ কলৈ গৈছা মোকো লৈ যোৱা ময়ো যাম তোমালোকৰ লগত ৰাজ বোৱাৰী মোকো লৈ যোৱা মোক তোমালোকে কিয় এৰি থৈ গৈছা মই ইয়াত কাৰ লগত থাকিম মোকো লৈ যোৱা মা তুমি ইমান দূৰ আমাৰ পিছে পিছে কিয় আহিলা মই কৈছোঁ নহয় তোমাক নেক্সট বাৰ আহিলে মই লৈ যাম বুলি ৰাজ মই ইয়াত কেনেকৈ থাকিম অকলে ঘৰটোত দেউতাই ঢুকুৱা আজি 15 দিনত 16 দিন হৈছে মোক অকলে এৰি থৈ নাযাবি ৰাজ মোকো লৈ যা হেৰা একদম নহ'ব দেই একদম নিব নোৱাৰো ইমান দিন সহিলোঁ আৰু মই আৰু তাত এইবোৰ জ্বালা সহিব নোৱাৰো ক'ত আমাৰ লগত যাবলৈ আহিছে পইচা নাই যদি মায়ে হাতত 500 টকা এটা দি ইয়াৰ পৰা পঠাই দিয়া নোৱাৰা আমাৰ লগত কেতিয়াও দিবলৈ নোৱাৰা ৰ'বাচোন নিশা অলপ ভালকৈ ক'লেও হ'ব নহয় মা দেউতা নোহোৱানো কেইদিন হৈছে অকলেনো কেনেকৈ থাকিব গাঁৱৰ ঘৰটোত মা তুমি ইয়াৰ পৰা যোৱা দুদিনমান থাকা মই লৈ যামহি ব'লা ইয়াৰ দূৰলৈ কথা পাতি থাকিলে এনেই সময়বোৰহে নষ্ট হৈ থাকিব ব'লা নাযাবা মোক এৰি থৈ নাযাবা তোমালোক মই বহুত অকলশৰীয়া হৈ যাওঁ মোক এৰি থৈ নাযাবা মই কেনেকৈ থাকোঁ এতিয়া অকলে মোৰ মানুহজনে এৰি থৈ যোৱাৰ পিছত মোৰ ল'ৰাটোৱে আছিল সিও গুচি গ'ল মই কেনেকৈ থাকোঁ এতিয়া চাওঁতে দেখোন বহুত দিন গ'ল সি মোক নিবলৈ নাহিল মই তাৰ ওচৰলৈ যাওঁ মোৰ তালৈ বৰ মনত পৰিছে মই এই ঘৰটোত অকলে থাকিব নোৱাৰো আৰু সি মোৰ কথা পাহৰি গ'ল যেন পাওঁ সি মোকতো আগতে কৈছে বিয়া পাতিলেও কেতিয়াও মোক নাপাহৰে কিন্তু এতিয়া সি মোক পাহৰি গৈছে মই তাৰ ওচৰলৈ যাওঁ মোৰ তালৈ বৰকৈ মনত পৰিছে কি হ'ল ৰাজ অফিচৰ পৰা অহাৰ পৰা দেখোন মনটো মাৰি আছে মোৰ মালৈ বৰকৈ মনত পৰিছে কিবা কৰিছে অকলে এৰি থৈ গুচি আহিলোঁ ফোন এটাকে কৰি খবৰ এটা লওঁ নেকি ফোন কৰি খবৰ ল'বা মাৰ তাততো ফোন নাই আৰু ফোন কৰিব লগা হ'লে ওচৰৰ মানুহত কৰিব লাগিব ওচৰৰ মানুহলৈ ফোন কৰি তোমাৰ মাক বিচাৰি থাকিলে ওচৰৰ মানুহে যেন অশান্তি নাপায়
নহ'লে কি কৰা যায়? মোৰ বৰকৈ মনত পৰিছে। কেনেকৈ বা আছে মানুহজনে? দেউতা ঢুকোৱাৰ বেছিদিন নহ'লে ময়ো এৰি থৈ গুচি আহিলোঁ। কাইলৈ মই এবাৰ গৈ আহোঁগৈ নেকি? নাই নাই দেই ৰাজ, তুমি যাব নোৱাৰা। তুমি গ'লে তোমাৰ লগতে মা লাগি আহিব, আৰু মই সেইবোৰ অশান্তি মোৰ ঘৰত চপাই ল'ব নিবিচাৰোঁ। তোমাৰ যদি ইমান মনত পৰিছে, তুমি কালিলৈ ফোন এটা কৰিয়ে খবৰ ল'বা, কিন্তু মই সেইবোৰ অশান্তি ঘৰলৈ আনিব নিদিওঁ। বৰ বিপদত পৰিলোঁ দেখোন মই।